Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So আজি এটা নতুন ভিডিও লৈ আহিলো আপোনালোকৰ সন্মুখত। So আজি অৰুণোদয় আঁচনিৰ যিখিনি ক্ৰাইটেৰিয়া হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ এখিনি মই ডিটেইলছত আপোনালোকৰ সন্মুখত আলোচনা কৰিম। কিয়নো বৰ্তমান অৰুণোদয় স্কিমৰ যে 3.0 যেটো চলি আছে প্ৰগ্ৰামটো হেতু কাৰণে সকলোৱে হয়তো এলিজিবল নহয় তথাপিও হিয়তে এপ্লাই কৰিছে আৰু হিয়তৰ মাহৰ শেষত পইচা নহমোৱাৰ কাৰণে হিয়তে ভাবিব পাৰে যে মোৰ কিয় নহমাল বা বেলেগৰ কিয় হমাল আসলতে হিয়তে ক্ৰাইটেৰিয়া সমূহ নাজানে এলিজিবিলিটি কি কেনে ধৰণৰ থাকিব লাগে ক্ৰাইটেৰিয়া নাজানে আৰু এনে এপ্লাই কৰি দিয়ে আৰু তাৰ পিছত হিয়তে এলিজিবল নহোৱাৰ কাৰণে হিয়তে পইচাখিনি নাপায়। সো আজি কমপ্লিট ডিটেইলছত মই আলোচনা কৰিম অৰুণোদয় আঁচনিৰ ক্ৰাইটেৰিয়া সমূহ এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ। সো আঁচনিখনৰ নাম অৰুণোদয় আঁচনি অৰুণোদয় স্কিম আৰু এইটো ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা এইটো প্ৰকাশিত এটা স্কিম হয় আৰু বেনিফিচিয়াৰিজ সিটিজেন অফ দ্য ষ্টেট হ'ব লাগিব স্কিনত তোমালোকে চাব পাৰিছা এণ্ড দ্য বেনিফিটছ কি হ'ব Under this scheme, the government will provide financial assistance of rupees 1250 rupees monthly to the citizens. অর্থাৎ যিসকলে এপ্লাই কৰিব আৰু যিসকলে এলিজিবল হ'ব হিয়তক প্ৰতি মাহে 1250 টকাকে প্ৰতি মাহে হিয়তৰ একাউণ্টত সোমাই দিয়া হ'ব আৰু এপ্লিকেশ্যন মোড ইয়াৰ অফলাইন হয়। স্ক্ৰীনত আপোনালোকে চাব পাৰিছা ইনক্লুজন ক্ৰাইটেৰিয়া অৰ্থাৎ ইয়াৰ কাৰণে এইটো স্কিমৰ কাৰণে যিসকলে এলিজিবল হয় কোনে কোনে এলিজিবল হ'ব কোনে কোনে এইটো স্কিমৰ কাৰণে ইনক্লুড হ'ব হেতু ডিসকাস কৰিম আমি। তো ফাৰ্স্ট দিয়া হৈছে যে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম আসামৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অৰ্থাৎ আসামত স্থায়ীভাৱে বসবাস কৰিব লাগিব। দুই নম্বৰ দিছে ভ্যালিড আধাৰ সিডেড ৰেশন কাৰ্ড হোল্ডাৰ। সো ভ্যালিড ৰেশন কাৰ্ড থাকিব লাগিব আধাৰ লিংক থকা আৰু 3 নম্বৰ কৈছে এডাল্ট ওমেন 18+ ইয়াৰ্স ফ্ৰম এ হাউসহোল্ড অৰ্থাৎ মহিলাগৰাকী 18 ইয়াৰ্সৰ তলৰ হলে নহব আৰু উইডোজ হ'ব লাগিব আনমেৰিড ওমেন যদি হয় তেনেহলে 45+ হ'ব লাগিব আৰু ডিভোৰ্সড হলে পাব ডিজাৰ্টেড অর ট্রান্সজেন্ডার ইন্ডিভিজুয়ালস হলে পাব আৰু 3 নম্বৰ দিছে যে দিব্যাংগজন ইন্ডিভিজুয়ালস ইৰেসপেক্টিভ অফ দ্য জেন্ডাৰ অৰ্থাৎ যদি কিবা ডিজেবিলিটিজ থাকে শৰীৰত সেই ক্ষেত্ৰত কোনো ধৰণৰ জেন্ডাৰ দেখা নহয় সকলোকে দিয়া হয় আৰু কৈছে যে এল্ডাৰলি অর ইনফার্ম ওমেন আৰু যিসকল মহিলাই একেবাৰে এল্ডাৰলি অৰ্থাৎ বয়স বেছি হৈ গৈছে হিয়তৰ কাৰণে এইটো স্কিম হয়। নেক্সট কৈছে কি women from household where earners are disabled or elderly 60+ অর্থাৎ যেটো পৰিয়ালৰ আর্নার্স হ'ব 60+ নাইবা যি আর্ন কৰে হি ডিসেবলড হয় হ্যাঁ তাৰ কিবা শাৰীৰিক কিবা ব্যাধি থাকে তেনে ক্ষেত্ৰত হি এই স্কিমৰ কাৰণে এলিজিবল হ'ব। আৰু কিছুমান বেমাৰ আছে যেনেকৈ হাইভ থ্যালাসেমিয়া হিমোফিলিয়া সেৰিব্ৰেল পেলসি লিপ্ৰসি অর অটিজম এখিনি বেমাৰ থাকিলেও সেই মহিলাজনীয়ে এইটো স্কিমৰ কাৰণে এলিজিবল হ'ব আৰু উইমেন উইদাউট শেল্টাৰ ডেষ্টিটিউট অর লিভিং অন আর্মস আৰু যদি কোনো এনে ধৰণৰ মহিলা আছে যাৰ কাৰণে শেল্টাৰ অৰ্থাৎ বাসস্থান নাথাকে আৰু যদি ভৰণ পোষণৰ কাৰণে যদি কোনোবাই নাথাকে আৰু যদি তাই যদি ভিক্ষা মাগি খায় তেনে ধৰণৰ ক্ষেত্ৰতো হি এইটো স্কিমৰ কাৰণে এলিজিবল হ'ব আৰু AAY women beneficiaries এইটো যোজনাত যিসকল বেনিফিচিয়াৰিজ আছে সেইসকল মহিলাও এইটোৰ কাৰণে এলিজিবল হ'ব। সো আজি এখিনিয়ে থাকিল নতুন আৰু কিবা বেলেগ কিবা আপডেটৰ কাৰণে চেনেলখনৰ সৈতে থাকিবা আৰু ভিডিঅটো শ্বেয়াৰ কৰিবা সকলোৰে সৈতে সকলোকে এখিনি ইনফৰমেশনখিনি জনাৰ কাৰণে।